Hello friends, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। তো আজি যেটো গৰু বিহু আৰু গৰু বিহুৰ দিনাখন মানে মই ঘৰটো যোৱা ঘৰতে আছো। তো ঘৰটো যোৱাৰ কোনো প্লেন নাই, যেটা আৰু আবেলি ক্লাছ আছে। তো ৰাতিপুৱা এনেই আছো। আৰু আপোনালোকৰ ফালে গৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা জানাবলৈ নাপাহৰিব। আৰু লগতে গৰু বিহুৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আজি ব্লগটো এনেই কিবা কিবি ঘৰতে কিছুমান সৰু সুৰা তাৰ ওপৰত হ'বলৈ গৈ আছে। নিশ্চয় থাম্বনেইল আপোনালোকে গম পাইছে। তো বলক তালে দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবলে মানে আজি বিশেষ এটা স্পেশাল বস্তু আমাক খুৱাব বুলি কৈছে। তো সেইটো বস্তু কি হয় আপোনালোকে দেখুৱাই আছো। বলক আমি মানে বস্তুৰ ফালে যাওঁ এতিয়া। এই জো অৱস্থা জো কোনে বনাই দিয়ে এনেকুৱা অৱস্থা? কি গৰু বনাই দিলি? ঐ গোবলদা কি কৈছা? আমলি বোকা আমৰলি পৰুৱা আজি আমদলি খাবি নেকি? ফ্ৰেন্ডছ দেখে ওলাইছে আমাৰ গোপালদাৰ গাছ উঠি আছে। মোৰ দ্বাৰা নহ'ব দেই এইবিলাক গছত। আছিল কিন্তু না এয়া অঁ যথেষ্ট আছে কিন্তু এইবিলাক সৰু সৰু হয়নে কাম নাই। গোপাল এতিয়া আমাক কচোন এতিয়া আমৰলিপুৰৰ এতিয়া আজি যি বহাগ বিহুৰ দিনা আমৰলিপুৰ মানে চৰি কি আমৰলি পৰুৱাটো খায় মানে এইটো ইমান যে কষ্ট কৰি যি মানে আমৰলি পৰুৱাকেইটা এই টোপকেইটা বনায় হা। এতিয়া এই কিহৰ কাৰণে খোৱা হয় বাৰু, কিহৰ কাৰণে খোৱা যায় আজিৰ দিনটোত কওকচোন বাৰু? এইটো এই পৰম্পৰা হেৰি এইটো আমাৰ ককাহঁতেও কয় মানে এই জ্বৰ বসন্তৰ কাৰণে পেলাই ভাল। আচ্ছা তাৰমানে ৰাইচ এইটো খালে বোলে বহাগ মাহৰ আজিৰ দিনটোত পৰহিৰ দিনা খালে মানে আজি জ্বৰ বসন্তৰ কাৰণে বোলে ভাল বোলে আৰু মানে কোৱা মতে। এতিয়া কিমান দূৰ সত্য নাজানো বাৰু, এইটো কোনোবাই বেলেগকৈ ক'ব পাৰে। ককাহঁতে কৈছিল আমাৰ মানে পূৰ্বপুৰুষসকলে কোৱা কথা আৰু এইটো আজিৰ দিনটোত মানে এইটো বস্তু খালে মানে গোটেই বছৰটোৰ কাৰণে জ্বৰ বসন্ত আদি ৰোগৰ পৰা আঁতৰি থাকিব পাৰি আৰু মানে। আচ্ছা দাদা বঢ়িয়া। কাৰ প্ৰিয় জনাব, কোনোবা যদি বেয়া পায় তাকো জনাব আৰু ভাল পালে তাকো কমেণ্ট বক্সত জনাব। আৰু এইটো এতিয়া মই এইডাল গাছ কাটি পেলাব খুজিছিলোঁ কিন্তু ভয় খালা নেকি গাছডালে? তো ধুনীয়াকৈ ফুল ফুলিলে এইফালে কি নাম নাজানো বাৰু এইটো। আৰু এইবিলাক কি নাম মই নাজানো, মই কিনি আনা এইবিলাক। আৰু এইবিলাক ধুনীয়াকৈ ফুলি আছে এইবিলাক একদম মানে লগাই দিছোঁ আৰু পূৰা। এইবিলাক টাইলছ লগাব লাগিব যিহেতু পিছত, সেইকাৰণে এনেকৈ মই এইখিনি ৰং চং কৰা নাই এতিয়ালৈকে। আৰু এইটো কি বা ইমান ধুনীয়া গোন্ধা এই ফুলটো, কিন্তু বা কি ফুল ইমান ধুনীয়া চেন ওলায়। আৰু এইফালে আমাৰ এইটো তগৰ ফুল একদম ধুনীয়া ফুলি আছে, ভাল লাগে কিন্তু দেই। আপোনালোকৰ ঘৰত আছেনে বাৰু? আৰু ইফালে আছে এই আচলকেইটা, এইফালে হ'ল আমাৰ অপৰাজিতা, কেতিয়াও যাৰ পৰাজিত নাই অপৰাজিতা। এইকেইটা হৈছে আৰু কপৌ ফুলকেইটা চকীয়া ধুনীয়া ধুনীয়া। এইজোপা হৈছে মধুৰিআম গছ, ঘৰৰ পদূলিতে ৰুইছোঁ এয়া। এই গা ধুবি যাওঁ ইয়াক আজি এটা গা ধুৱাই দিম আমি, যিহেতু ইয়াত আমাৰ দাদাই দি দিলে ৰাতিপুৱাই পুৱাই। তো এইটো বস্তু একচুৱেলি গৰুকহে দিয়ে। তো কাজি যি গান ঘৰটো নাই বাৰু, কুকুৰকে গা ধুব লাগিব আজি। চেক দেই চেক য়েছ থেংক ইউ থেংক ইউ। জলদি লাগ পাব না এতিয়া। তাৰপৰা গৈ আছোঁ আমি। অমিতা আৰু গোপালে উঠিছে এয়া যাবৰ কাৰণে ফ্ৰেছ অমিতা পকি আছে। এইটো হাইব্ৰিড জাত নহয় দেই, এইটো কিন্তু লোকেলে হয়। এইটো ধুনীয়া, এটা মানে বাঁহ গছ আছিল, তো বাঁহৰ মূৰত এনেকৈ গজিছে। সাৰ থকাৰ কাৰণে গাছডাল ডাঙৰ হৈছে আৰু ফলকেইটাও বহুত খালি ধুনীয়া ডাঙৰ হৈছে। কেইটা পাৰবি তাৰে? চৰাই খাই দিয়ে নহ'লে কাৰণে পাৰি থৈ দিছোঁ দে। ৱাও হওক ধুনীয়া। এটা তিনিটা হ'ল।
চাৰিটা হ'ল পকচি পকবে নাইচ গাছ দেখিছে এয়া আমাৰ ধুনীয়া একদম ঘৰৰে অমিতা মানে সাৰ সুৰ নাই ধুনীয়া একদম ফ্ৰেছ ফ্ৰেছ না দাদা ধুনীয়া ছাৰ একো নাই একদম আৰু এইকেইটা মানে এইকেইটা পিছলৈ ৰাখি দিছোঁ যিহেতু ভালকৈ পকা নাই এতিয়া পিছত পাৰিব লাগিব আৰু আমাৰ গোপালদা যাবৰ হ'ল এতিয়া সেইকাৰণে এটা দেখি থালোঁ এয়া অমিতা গোপালদা এতিয়া আজি এটা বসন্ত আপোনাৰ হ'ল মানে চবৰে হ'ল অঁ গতিকে অহা বছৰলৈকে বা জীয়াই থাকোঁ নকওঁ গেৰাণ্টিটো নাই আপুনি বা এনেকুৱা মোৰ ঘৰত আহিব পাৰে তাৰ গেৰাণ্টিটো নাই হয়নে নহয় বাৰু হয় হয় গতিকে ঈশ্বৰৰ ওপৰতে হয় গতিকে আপোনালোকেও যিহেতু আজি বিহু আমাৰ অসমৰ এটা প্ৰধান বিহু গতিকে আপোনালোকে কি কৰক ধুনীয়াকৈ এনজয় কৰক বিহু আৰু ভালে ভালে সকলোৱে মিলিজুলি থাকক কি দাদা মিলিজুলি থাকক আৰু জীৱন অতিবাহিত কৰক তেওঁৰ ওপৰতে কথাখিনি ভাল বেয়া এতিয়া প্ৰকৃতি আমাৰ ভগৱান গোটেই প্ৰকৃতিক মানি চলক সকলোৱে আমাৰ বসন্তৰ উৎসৱ চাৰিওফালে এতিয়া নতুন গছ বন সকলোৱে আমাৰ মানে কি আৰু পৰিৱেশ ভালে ৰাখক ন দাদা সকলোকে পুনৰবাৰ মানে বহাগ বিহুৰ শুভেচ্ছা জনাই আজিলৈ ব্লগটো এইখিনিতে সামৰিছোঁ তো বাই বাই